নমস্কাৰ বন্ধুসকল, মই স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আপোনালোকে চাই থাকক নীলা আকাশ চেনেলটি। তো আজি ভিডিঅ'টি বহুতে ধামাকা হ'বলৈ গৈ আছে। আজি এটা চেলেঞ্জ লৈ আহিছোঁ। চেলেঞ্জটো অল এভৰিথিং বস্তু অনা হৈছে। তো আপোনালোকে চাই থাকক, মই দেখুৱাই যাম বস্তুখিনি কি কি আছে। চাওক ইয়াত কি কি বস্তু অনা হৈছে। ইয়াত দেখিবলৈ পাইছে কেক, আৰু এয়া কুৰকুৰি, আৰু এয়া আচাৰ, আৰু এয়া পাউডাৰ। তাৰ পৰা লগতে অনা হৈছে জলকীয়া, য'ত খাব লাগিব, আৰু এয়া চিপছ, কেক, বন্ধাকবি। এয়া দেখিছে লাইন বনাই বনাই দিয়া হৈছে, মানে কি মনত কৰিব লাগিব, আৰু যোনে পেলাই মানে ফোনত যদি পৰে সি সেই বস্তুটো খাবলগীয়া হ'ব। দেখিছে আপোনালোকে পূৰা সম্পূৰ্ণ দেখাই দিছোঁ। আমাৰ এয়া পিলিয়া, এয়া আমাৰ প্ৰতিজন সদস্য খেললৈ আগবাঢ়িছে। চাই লওক এইকেইজন এতিয়া আৰম্ভ কৰিব লাগে। Kapan Yonto? Tiket dia. Sama kalian ikut apa biasa? Ki paisa? এতিয়া আমাৰ পইচা জলকীয়া লো এটা আগবাঢ়ি দিব লাগে। ভাইটি জলকীয়া খাই নেক্সট চিপছত পৰিছে। এয়া আমাৰ কি কৰিছে টিপা Kek malah কি ভালে চিপস ডাবল ডাবল কি ভালে কবি
কবি ন কবি ল থ্ৰী কি পালে পাউডাৰ কি পালে কুৰকুৰি বঢ়িয়া mau sebarang Kaya aku dulu. Aku dah ada. Kau dah mulai. Ini. So guys, finally আমাৰ খেল সমাপ্ত হ'বলৈ হৈছে অন্তিম পৰ্যায় পাইছে সো আপোনালোকৰ যদি ভিডিওটো চাই ভাল পালে প্লিজ লাইক এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো অল কৰি দিব আৰু আজিলৈ ইমানে ধন্যবাদ বাই বাই থ্যাংক ইউ